আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আজিৰ দিনত মাহিলী 10-15 হাজাৰ টকা ইনকাম কৰিবৰ বাবে এখন সৰু গেলামাল দোকান দিবৰ বাবেও আমাৰ হাতত মিনিমাম 4-5 লাখ টকাৰ প্ৰয়োজন হয় বা তেনেকুৱা এটা ডাঙৰ ৰিস্ক ল'বলগীয়া হয়। তেনে ক্ষেত্ৰত এটা ডাঙৰ সুযোগ আহিছে, যিকোনো নিবনুৱা যুৱক যুৱতী অথবা হাউচৱাইফসকলেও পাৰে নিজৰ কেপিটেল হিচাপে এটকাও ব্যৱহাৰ নকৰাকৈ ঘৰতে থাকি প্ৰত্যেক মাহে ক'বলৈ গ'লে একো কাম নকৰাকৈ এটা ভাল জেনুইন লিগেল ইনকাম কৰিব পৰা সুন্দৰ সুযোগৰ বিষয়ে জনাব বিচাৰিছোঁ। কেনেকৈ কৰিব চাওক, মই আপোনালোকৰ সন্মুখত এটা বিশেষ শ্বপিং ৱেবছাইট অ'পেন কৰিছোঁ, যিটো অতিকৈ পপুলাৰ বৰ্তমান সময়ত আপোনালোক বহুতে নিশ্চয়কৈ ব্যৱহাৰ কৰিয়েই আছে শ্বপিং কৰিবৰ বাবে। আজি আপোনালোকক দেখুৱাম যে এই ৱেবছাইটটোৰ পৰাই ইনকাম কেনেকৈ কৰিব পাৰি আৰু কিমান ইনকাম কৰিব পাৰি জানি আপোনালোক নিজে আচৰিত হ'ব আৰু হয়তো ভাবিব যে আগতে গম পোৱা হ'লে এতিয়ালৈ হয়তো আপুনি বহু টকা অলৰেডি ইনকাম কৰিব পাৰিলেহেঁতেন। গতিকে এতিয়াও যদি আপোনালোকে কথাটো ভালদৰে জানি লয়, শিকি লয়, কোনো টেকনিকেল নলেজ নোহোৱাকৈ একো কাম নকৰাকৈ এই ৱেবছাইটটোৰ পৰাই বহুত ইনকাম কৰিব পাৰি। আপোনালোকে তাৰ বাবে গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব নিজৰ মোবাইলত আৰু আপোনালোকে চাৰ্চ কৰিব লাগিব মিছো এফিলিয়েট প্ৰগ্ৰেম বুলি। এইখিনিয়ে টেকনিকেল নলেজ বেলেগ একো দৰকাৰ নাই। কৰি লৈ আপোনালোকে এই যিটো ফাৰ্ষ্ট ৱেবছাইট আহিব মিছো এফিলিয়েট, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এই উইণ্ড'টো অ'পেন হ'ব আৰু ইয়াত আপোনালোকে এতিয়া যি দেখিব নিজে আচৰিত হ'ব যে দিনে নিশাই আপোনালোকে মোবাইলত যিমান সময় নষ্ট কৰিছে সেই সময়খিনিৰ মাত্ৰ কেইটামান ছেকেণ্ডো যদি এই ৱেবছাইটটোত দিলে হয় আপুনি এতিয়ালৈ বহু ইনকাম কৰিব হয়তো পাৰিলে হয়। গতিকে কেনেকৈ কৰিব চাওক, ইয়াত ওপৰত এটা অপশ্যন দেখিছে কানেক্ট ইনষ্টাগ্ৰাম বুলি। বহুতৰ ইনষ্টাগ্ৰাম নাথাকিবও পাৰে, তেওঁলোকৰ নিশ্চয় ফেচবুক আছে, সেয়ে মই আপোনালোকক ইয়াতে তলৰ যিটো লিংক গেট কমিশ্যন লিংক বুলি আছে তাত ক্লিক কৰি দেখুৱাইছোঁ চাওক। ইয়াত ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰাম যিসকলৰ আছে তেওঁলোকে ইনকাম কৰিব পাৰিব। ওপৰত প্ৰথমতে ইনষ্টাগ্ৰাম ষ্টৰি দেখিছে, মই তাতে ক্লিক কৰি আপোনালোকক মই দেখুৱাই দিছোঁ। বাকী যিসকলৰ ফেচবুক আছে তেওঁলোকেও পাৰিব, ইউটিউব চেনেল থাকিলে আৰু ভাল কথা। এতিয়া চাওক, মই ইনষ্টাগ্ৰামত ক্লিক কৰাৰ লগে লগে কিছুমান প্ৰডাক্ট এনেকৈ শ্ব' কৰিছে যিবিলাক মই মিছোৰ পৰা অলৰেডি নিজে কিনা প্ৰডাক্ট হয়। ইয়াত আপোনালোকে দেখিছে অৰ্ডাৰত, তাৰ কাষতে আছে কি ৱাটছ লিষ্ট, অৰ্থাৎ যিবোৰ মই কিনা নাই কিন্তু মই ছিলেক্ট কৰি থৈছোঁ সেইবোৰ ইয়াত শ্ব' কৰিব। মই ৱাটছ লিষ্টত এতিয়া ক্লিক কৰি আপোনালোকক দেখুৱাইছোঁ চাওক। ইয়াত এটা চাৰ্ট আছে আৰু এটা গডৰেজৰ ওপৰত লগোৱা এটা ষ্টিকাৰ এটা আছে, কাৰণ গডৰেজ পুৰণি হৈ গ'লে আমি এনেকুৱা ষ্টিকাৰ লগায়ো ভাল দেখা কৰিব পাৰোঁ। এতিয়া মই ইয়াৰে যিটো চাৰ্ট আছে মই চাৰ্টটো দেখুৱাইছোঁ চাওক। চাৰ্টটোত মই যেতিয়াই বক্সটোত ক্লিক কৰিম ইয়াতে তলত কি লিখা আছে চাওক, 10% কমিশ্যন। এতিয়া ইয়াৰ মিনিংটো কি কেনেকুৱা হ'ব পাৰে আপোনালোকে চাব। মই চাৰ্টত ক্লিক কৰাৰ লগে লগে তলত ডান অপশ্যন আহিব, মই ডান কৰিলোঁ, লগে লগে চাৰ্টৰ এটা এডভাৰটাইজৰ নিচিনা এনেকুৱা অপশ্যন আহি গ'ল। এতিয়া আপুনি কৰিব লাগিব কি, যদি ইচ্ছা কৰে যে আপুনি যিটো প্ৰডাক্ট ছিলেক্ট কৰিব তাৰে ফটো লৈ ল'ব। এতিয়া ফৰ এক্সাম্পল মই এই চাৰ্টটোৰ ফটো ল'ব লাগিব, মিছো এপৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। লৈ মই কি কৰিম, মোৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট আছে তাত গৈ মই ষ্টৰিত, যেনেকৈ আমি ষ্টৰিত ফটো দিওঁ, আমাৰ লাইক কমেণ্ট আহিলে আমাৰ ভাল লাগে, ইয়াতে আমি এতিয়া কি কৰিম, ষ্টৰিত গৈ চাৰ্টটোৰ ফটোটো দিব লাগিব। মই চাৰ্টৰ দেখুৱাইছোঁ, আপুনি যি প্ৰডাক্ট দিয়ে ফটোটো দিয়াৰ পিছত যিটো আমাৰ ইনষ্টাগ্ৰাম ষ্টৰিত লিংক বুলি অপশ্যন আহে, নিশ্চয় ইনষ্টাগ্ৰাম ইউজ কৰা সকলোৱে জানে, লিংকত গৈ আমি ক্লিক কৰিম। ক্লিক কৰি ইয়াত যিটো ওপৰত দেখিছে আপোনালোকে শ্বেয়াৰ কমিশ্যন লিংক কপি বুলি পাইছে, এই লিংকটো কপি কৰি ল'ব লাগিব। লৈ তাত আমি এই লিংকটোত ইয়াত কপি অপশ্যনত ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি কপি হৈ যাব। আমি এই কপি কৰি লোৱা লিংকটো নি পেলাই ইনষ্টাগ্ৰামত যিটো লিংক অপশ্যন থাকে তাত আমি ক্লিক কৰি বহুৱাই দিম। দিয়াৰ লগে লগে কি হ'ব যে আগত যদি আপোনাৰ ফটো এটাত যেনিবা বহুতৰ দেখিছোঁ 2000-3000 পৰ্যন্ত লাইক আহে, তাতোকৈ বহুতৰ বেছিও আহে। যদি আপোনাৰ সেই প্ৰডাক্টটো দেখি কোনোবাই তাত ক্লিক কৰি যদি কোনোবাই কিনিলে, ছাপ'জ এজন মানুহে ক্লিক কৰি চাৰ্টটো ভাল লাগি কিনি দিলে, যদি চাৰ্টটোৰ দাম 500 টকা হয়, মোৰ তাত কমিশ্যন কিমান আহিব, 10% কমিশ্যন আহিব, মানে 50 টকা এটা মোৰ এফিলিয়েট একাউণ্টত জমা হ'ব মিছোৰ। তেনেকৈ মোৰ পৰা যদি 200-300 মানুহে কিনে, ভাবি চাওক মোৰ এটা চাৰ্টৰ পৰাই কিমান কমিশ্যন আহিব মোলৈকে। তেনেকৈ বিভিন্ন প্ৰডাক্ট যদি মই মাহটোত দিওঁ, যিমানখিনি চেল হ'ব তাৰ ওপৰত বেছ কৰি কমিশ্যন মিছো এফিলিয়েট একাউণ্টত জমা হ'ব আৰু প্ৰত্যেক মাহে সেই টকাটো বেংক একাউণ্টলৈকে আপুনি ক্ৰেডিট কৰি ল'ব পাৰে। গতিকে ইয়াতকৈ ভাল অপশ্যন ছ'চিয়েল মিডিয়াত আৰু কি থাকিব পাৰে ভাবি চাওক। এতিয়া এই প্ৰডাক্টটোত 10% কমিশ্যন দিয়া আছে, কিছুমান প্ৰডাক্টৰ কমিশ্যনটো আকৌ অলপ বেলেগ।
কিছুমানত কম দিয়া থাকিব, কিছুমানত 13% 12% পৰ্যন্ত কমিশ্যন পায়। গতিকে আপুনি যেতিয়া প্ৰডাক্ট এটাৰ লিংক শ্বেয়াৰ কৰিব, আপুনি জানি ল'ব লাগিব, তাতে চাই ল'ব যে কমিশ্যন কিমান দিয়া আছে। যিমান ভাল কমিশ্যন থাকিব আপোনাৰ ইনকাম সিমান বাঢ়িব। এতিয়া কাৰোবাৰ ইনষ্টাগ্ৰাম নাই, তেতিয়াহ'লে ফেচবুক প'ষ্ট কৰিব পাৰে। ফেচবুকত আপুনি ফটোটো প'ষ্ট কৰি ইয়াৰ যিটো কমিশ্যন লিংক আপুনি তাত দি দিলে, যেতিয়া সেই লিংকত ক্লিক কৰি কোনোবাই কিনিব আপুনি কমিশ্যন পাব। গতিকে এইটো কোৱা হয় এফিলিয়েট মাৰ্কেটিং, অৰ্থাৎ লিগেল ইনকাম কৰিব পৰা ছ'চিয়েল মিডিয়াত থকা এটা সুন্দৰ ব্যৱস্থা, যিটোৰ পৰা আপুনি ঘৰতে থাকি আপুনি মোবাইল চুই থকাৰ প্ৰয়োজন নাই, এবাৰ প'ষ্ট দি থৈ দিলে এইটো চলি থাকিব। গতিকে ইয়াতকৈ ভাল নিশ্চয়কৈ আমাৰ সুবিধা ইনকাম কৰা নাথাকে। গতিকে আপুনি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।